নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। তো বন্ধুসকল, আজি আপোনালোকলৈ কেইটামান আপডেট লৈ আহিছোঁ। তো ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমাৰ এই চেনেলটোত ছ'চিয়েল মিডিয়া নিউজ আপডেটসমূহ দি থকা হয়। আজি আমাৰ প্ৰথম আপডেটটো হৈছে বি ভইচৰ ওপৰত। বি ভইচৰ কিছুমান ভিডিঅ' লৈ কিছুমানে ৰিয়েকশ্যন ভিডিঅ' বনাই, যেনে ডিছপ্লেখনৰ তেওঁ কৰ্ণাৰটোতে ভিডিঅ'টো প্লে কৰি দিয়া হয়। তো গাইছ, এনেকুৱা ধৰণে তেওঁলোকে ভিডিঅ' বনায় আৰু কিছুমানে তেওঁৰ ভিডিঅ' ৰি-আপলোডো কৰি দিয়ে। সেয়েহে বি ভইচৰ খং উঠি ভিডিঅ' বনাই কিছু কথা কৈছে, তাৰে এটা क्लिप চাই লওঁ আহক। वीडियो अपलोड दिया है, उसको उठा के रिएक्शन के नाम पर कोने में एक साइड में वीडियो लगा के रखा है मेरा, और रिएक्शन नाम पर री अपलोड। एटलीस्ट वो सर हफ्ते तक रहने देता यार, क्या मतलब लाइक आप मेरे वीडियो क्लिप्स को 30 सेकंड तक आराम से यूज कर सकता है, कोई इशू नहीं है, बट पूरा का पूरा वीडियो मतलब उठा के रिएक्शन के नंबर कोना पर लगा के वो मतलब क्या ये मतलब क्या मतलब समझ में नहीं आया मेरे को, बट स्ट्राइक जाने वाला ये पक्का है मेरे दोस्त। मैं आपको कह रहा हूँ कि ऐसा कतई नहीं करना, किसी का वीडियो उठा के रिएक्शन के नाम पर री अपलोड, मतलब ये गलत है ये। जो लोग मेरे वीडियोस को 1 महीने के अंदर मतलब जो लोग डालता है उन लोगों के पास तो स्ट्राइक जाने वाला है, पक्का स्ट्राइक जाने वाला है मेरी तरफ से, ओके। जो लोग री अपलोड करके रखा है ना, 2 दिन के अंदर वो लोग वीडियो नहीं आते हैं ना, उनके पास पक्का जाने वाला है कॉपीराइट स्ट्राइक। आई एम सॉरी यार, मेरे को देना पड़ेगा, ये गलत है। हर किसी की भी वीडियो उठा के मत डालो, उनको बहुत बुरा लगता है। তো গাইজ, বি ভইচৰ কথাখিনিত মই সমৰ্থন, কাৰণ কাৰোবাৰ ভিডিঅ' কোনোবাই দিলে খংটো উঠিবই। कौन है ये लोग? कहाँ से आते हैं? তো গাইজ, আগবাঢ়িছো নেক্সট নিউজটোলৈ। নেক্সট নিউজটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত। তো গাইজ, ডিম্পু বৰুৱাই ৰিচেণ্টলি ইনষ্টাগ্ৰামত এটা ষ্টৰীত কিছু কথা কৈছে, তাৰে এটা ক্লিপ চাই লওঁ আহক। ভালদৰে শুনকচোন। মোক অলপ আগতে এটা ল'ৰাই এটা খুবেই দুখ লগা কথা ক'লে যে বৰ্তমান কৰোণাৰ কাৰণে, লকডাউন কাৰণে বশিষ্ঠ মন্দিৰটো বন্ধ হৈ আছে, গুৱাহাটী বশিষ্ঠ মন্দিৰ, আৰু সেই মন্দিৰত প্ৰায় 300-400 মান বান্দৰ আছে। সেই বান্দৰখিনিয়ে ক'ৰ পৰা খায়? এই মন্দিৰলৈ যোৱা মানুহে কল দিয়ে, বুট দিয়ে, বিস্কুট দিয়ে খাবলৈ, কিন্তু বৰ্তমান ইমান দিনৰ পৰা মন্দিৰ বন্ধ হৈ থকাৰ কাৰণে সেই বান্দাৰকেইটাই খাব নোপোৱা অৱস্থা হৈছে, বহুত মানে দুখ লগা অৱস্থা। তো যদি কোনোবাই পাৰে প্লিজ সেই বান্দৰকেইটাক কিবা যাতে দিন দি আহে, বা একদিন দিলে নহ'ব, এতিয়া প্ৰত্যেকেতো সদায় দি আহিব নোৱাৰে, কিন্তু যোনে যি পাৰে যাতে গৈ পিনে তাতে দি আহে, কাৰণ বান্দাৰকেইটাই খাবচোন ক'ৰ পৰা খাব? আজিকালিতো গছ গছনিত নায়েই। তো বান্দাৰকেইটাৰ মানে একদম অৱস্থা নোহোৱা হৈছে, বহুত দুখ লাগিছে। ময়ো এতিয়া নলবাৰীৰ পৰা মানে ভিডিঅ' এটা এনেকুৱা, তো মই এটা ৰিকুৱেষ্ট কৰিছোঁ যাতে কোনোবাই গৈ পিনে ইউটিউবাৰে হওক বা যোনে নহওক ভিডিঅ' কোনোবাই যাতে ভিডিঅ' বনাই সহায় কৰে, এইটোৱে মোৰ ফালৰ পৰা অনুৰোধ। তো গাইছ, আজিলৈ এইকেইটা আপডেট আছিলে। যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়া নিউজৰ লগতে কমিউনিটি নিউজ আপডেটসমূহো আপোনালোকে পাই থাকিব। তো গাইছ, আজিলৈ এৰিছোঁ। জয় আই অসম।